এয়া ভেলত আমি এতিয়া যাত্ৰা কৰিম সেইফালে বেছি পানী তো এইখন বনোৱা গৈছে চাবৰ কাৰণে তো এইখনৰ সাহাৰাই দি আমি সেইফালে যাম এতিয়া চাওক খৈৰাবাৰীত পোন প্ৰথমবাৰৰ কাৰণে বানপানী এয়া বানপানীৰ মাজত আছো ইয়াত একাঠু কিন্তু তাত অৱস্থা খুবেই বেয়া এয়া তাত আমাৰ নেমু বাৰীখন আছিল প্ৰায় 4 বিঘাৰ এতিয়া পানীৰ তলত আছে যোৱাকালি ৰাতি হোৱা নেৰানেৰ পৰা বৰষুণৰ ফলত আমাৰ নেমু বাৰীখন আপোনালোকক দেখাম এতিয়া তাত যাবলৈ চেষ্টা কৰি আছো গোটেই পানীয়ে পানী আমাৰ খেতি কি হ'ব নাজানো আগতে এনেকে বানপানী হোৱা ইয়াত দেখা নাছিলো কেতিয়াও সৰুৰ পৰা ডাঙৰ হলো এবাৰ পোন প্ৰথমবাৰৰ বাবে ইমান পানীৰ লেভেল ইয়াতকে বেছি আছিলে প্ৰায় আৰু 2 ফুট বেছি আছে গতিকে চাওক আগবাঢ়ি গৈ আছো ভয়ো লাগে কেমেৰা কৰিবলৈ মোবাইলটো পানীৰ তলত গ'লে চেছ দুখতে হাঁহিছো ৰাইজ গোটেই শেষ যেন পাইছো আৰু এয়া আমাৰ নেমু পানীৰ তলত সেইফালে শেষৰ পিনে গোটেই পানীৰ তলত সোমাই গৈছে এইবিলাক চাওক পানীৰ তলত আছে এই অৱস্থা চাওক নেমু বাৰী ইমান কষ্টকে খেতি কৰাৰ পিছত যদি এনেকুৱা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে খেতি নষ্ট হ'ব লাগে তেতিয়া মনটোতো বেয়াই লাগিব কষ্ট তাৰ লগতে পইচা সকলো পানীত উটি ভাহি যোৱাৰ নিচিনা হ'ল সাধাৰণতে আমাৰ ইয়াত বানপানী হোৱা দেখা নাই আৰু এইখিনি বহুত ওখ ঠাই আপোনালোকে পিছফাললৈকে দেখিছেনে সব পানীৰ তলত আছে যি আপোনাৰ ধান খেতিৰ বাবে কঠীয়া পেলাইছিলে সেইবোৰ সব চেছ এই অৱস্থা কিনো কম ৰাইজ আপোনালোকৰ সেইফালে বানপানীৰ কি খবৰ নাজানো ইয়াত এই অৱস্থা আৰু এতিয়া বৰষুণ আহিব ওপৰৰ পিনে আকৌ কলা কৰি আহিছে এই চাওক এয়া আমাৰ নেবু বাগানৰ অৱস্থা সেইফালে চাওক গোটেই পানী তলত সোমাই গ'ল আমাৰ নেমুখিনি ইয়াত 1 বিঘামান ওলাই আছে ওপৰৰ পিনে বাকী 3 বিঘা প্ৰায় পানীৰ তলত এই পানীৰ তলত সোমাই গৈছে নেমু গোটেইখিনি আপোনালোকে চাওক অকল এই 1 বিঘাটো বাকী আছে কিন্তু এইখিনি সোমাই যোৱা নাই অকমান ওলাই আছে এইখিনিও কি ভিডিঅ'টো চোৱাৰ বাবে বানপানীৰ মাজৰ পৰা আপোনালোক সকলোকে খেতিয়ক ৰাইজক ধন্যবাদ জনালোঁ।